সকল আজি হৈছে 15 আগষ্ট। 15 আগষ্ট হৈছে স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈছিল ইংৰাজৰ হাতৰ পৰা, আৰু মোৰ ফালৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। আজি আমি গৈ আছোঁ স্বাধীনতা দিৱসৰ উপলক্ষে আপোনালোকৰ আমাৰ SP অফিচ। তাত ধুনীয়াকৈ মানে পুলিচ বাহিনীসকলে অলপমান পেৰেড কৰে, পতাকা উত্তোলন কৰে। মই অহা অলপমান দেৰি হ'ল, এতিয়া বাজিছে 9টা। পতাকা উত্তোলন তাত 8:15 হৈ গ'ল, মই খবৰ পাইছোঁ। তাকে আমি এইফালে মুকুল আছে আৰু দাদা দুজনমান আহি আছে কাৰণে ৰখিছোঁ। আৰু দাদা দুজন অহাৰ পিছতে আমি যামগৈ। আপোনালোকে চাব, ধুনীয়া মজা হ'ব ভিডিঅ'টো আজি। যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া আমাৰ মুকুল ভাই গাড়ী চলাই আছে। আমি মানে আমাৰ ঘৰৰ পৰা SP অফিচ 2 কিলোমিটাৰমান হ'ব। তাকে আমি গৈ আছোঁ। ৰাস্তা বহুত ভাল, ধুনীয়া। আমি গৈ ডাইৰেক্ট SP অফিচত লগ পাই আছোঁ আপোনালোকক SP অফিচত গৈ লগ পাই আছোঁ। সেই বন্ধুসকল, প্ৰগ্ৰামটো SP অফিচত নহয় দিয়ক, DC অফিচতহে। মই কওঁতে অলপ ভুল হ'ল। তাকে অলপমান স্বাধীনতা দিৱসৰ উপলক্ষে গৈ আছোঁ DC অফিচত। চাব, প্ৰগ্ৰামটো চাই ভাল পাব আপোনালোকে। জয় হো। এইবোৰ ষ্টুডেণ্টক দেখিয়ে মোৰো স্কুলীয়া দিনলৈ মনত পৰিলে। কাৰণটো হৈছে আমিও এনেকেই ৰাতিপুৱা সোনকালে উঠি পতাকা উত্তোলন কৰিবলৈ আহিছিলোঁ স্কুলত। এইবিলাক জীৱন শেষাৰ। এইখনে হৈছে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ চৰকাৰী হস্পিটেলখন। এখন বৰ্তমান নতুনকৈ বনাই আছে, সম্পূৰ্ণ হোৱাই নাই বনাই। আমি আৰু 2 মিনিটৰ পিছতে SP অফিচ পাই যাম। SP অফিচত গৈ মানে মই যোৱা বছৰ যোৱা নহ'ল, সেইকাৰণে মই এবাৰ আহিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ যে কেনেকৈনো পুলিচ বাহিনীসকলে কৰে, পেৰেড কৰে। ইয়াত পেৰেড কৰিব আৰু কিবাকিবি প্ৰগ্ৰাম হ'ব, ফাংচন টাইপৰ হ'ব। তো আমি পালোঁহি। বৰ্তমান আমাৰ ইয়াত কোৰ্ট হয়, কোৰ্টৰ আমি পিছফালে আছোঁ। আমি আহি উপস্থিত হ'লোঁহি। এয়া পিছফালে আপোনালোকে দেখিছে। তাকে এতিয়া মেইন গেটত সোমাওঁগৈ। এই ছাৰজনক সুধি কৰি যাওঁ কোনফালে সোমাব লাগে। এয়া আমি আহি DC অফিচ পাই গ'লোহি। কিন্তু DC অফিচত পোৱাৰ লগে লগে আমাৰ লগত এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈ গ'ল। প্ৰব্লেমটো কেনেধৰণৰ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিলে গম পাব আমাৰ লগতনো কি প্ৰব্লেম হ'ল। এয়াই DC অফিচৰ পৰিৱেশটোকো আপোনালোকক অলপমান দেখাই দিলোঁ। চাওক, আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ DC অফিচটো এইটো। আমি DC অফিচৰ মেইন ফিল্ড আহি উপস্থিত হ'লোহি। কিন্তু আহি দেখিছোঁ ইয়াত বেলেগ এটা পৰিস্থিতি, মানে ৰূপ এটা দেখিলোঁ। ফিল্ডত আহি দেখিলোঁ যেন মোৰ প্ৰিয় গানটো বজি আছে, কাৰণ এই গানটোৰ বিনা স্বাধীনতা দিৱস আধৰুৱা। সেইকাৰণে অলপমান আপোনালোকক শুনালোঁ। কিন্তু চাওক, ভিডিঅ'টো চাওক। এইবাৰ হোজাই ডিষ্ট্ৰিক্টৰ পেৰেড কম্পিটিশ্যনত এই টীমটো জয়ী হৈছে। মই আহি নাপালোঁ, কি কৰিলে কি নাই কোৱা। আমাৰ বিশেষ ভুলটো সেইটোৱে, আমি অহা বহুতো দেৰি হ'ল। আমি ইয়াত কি হৈছিল কি নাই মই একোৱে গম নাপালোঁ। জিকাৰ পিছত সিহঁতৰ ফূৰ্তি দেখি ময়ো অলপমান নাচি দিম বুলি ভাবিছিলোঁ, কিন্তু নানাছিলোঁ। তাৰ সকলোকো আজিৰ দিনটোত শুভেচ্ছা যাচিলোঁ, কাৰণ তেওঁলোকে হৈছে আমাৰ সমাজৰ ৰিয়েল হিৰ'। কাৰণ তেওঁলোকে ৰ'দ বৰষুণ নেওচি সকলো সময়তে ডিউটি কৰে, নিজৰ ঘৰ সংসাৰ এৰি ক'ত ডিউটি কৰিবলগীয়া হয়। তাকে আমি ছাৰহঁতৰ লগত কথা পাতিলোঁ অলপমান, তাৰপিছত ফটো উঠিলোঁ। তাকে এনেদৰে আমি ইণ্ডিপেণ্ডেঞ্চ ডেটো পালি আছোঁ। আৰু বৰ্তমান DC অফিচৰ পৰা যাব লৈছোঁ। কাৰণটো কি হ'ল, আমি অহা বহুত লেট হৈ গ'ল। ইয়াত 7টা বজাৰ পৰা আপোনাৰ আৰম্ভ হৈছে। আমাক ভুল ইনফৰ্মেশ্যন দিলে। তাকে আমি যামগৈ আৰু। তো মই আকৌ ওলাই গ'লোঁ। কাৰণটো কি? কাৰণটো হ'ল, আপোনালোকে দেখিছে ভিডিঅ'টোত এতিয়ালৈকে যে একো পেৰেড একো হোৱাই নাই, খালি মই কিবাকিবি দেখুৱাই আছোঁ। কাৰণটো হ'ল, মই কালি যোৱাৰ পলমটো হোৱা কাৰণটো কি, অসমীয়াত এষাৰ কথা আছে যে শহী থকা শিয়ালে কেতিয়াও হাত ধৰিব নোৱাৰে। সেইকাৰণে মই বাঘ পুহিম বুলি ভাবিছোঁ। একচুৱেলি মই কালি অলপমান দেৰিকৈ উঠিলোঁ, সেইকাৰণে মই আপোনালোকক ভিডিঅ' দেখুৱাব পৰা নাই। তাকে এতিয়া ভাবিলোঁ যে মোৰ দাদা এজনে কাহিলীপাৰাত পুলিচ চাকৰি কৰেতো, তাকে আপোনালোকক সেই তাৰ পৰাই অলপমান মানে এয়া ভিডিঅ' অলপমান দিম, তাকে আপোনালোকে চাওক।
জলি জলি Now, we will be presenting for the traditional dance and movement. মাননীয় মুখ্যমন্ত্রী ডাঙৰীয় অভিবাদন গ্ৰহণ কৰিছে সত্যবাদী অলিছে অসম আৰক্ষী বাহিনী প্লাটুন উপ পৰিদৰ্শক টাটা টেকনিক নেতৃত্ব প্ৰদান কৰিছে পঞ্চম দল হৈছে প্ৰথম অসম বন সুৰক্ষা বাহিনী কমাণ্ডাৰ সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক ভূপেন চৌধুৰী ষষ্ঠ দলটো হৈছে অসম আৰক্ষী অনাথ সংগঠন নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মাধুৰ্য বৰুৱা জিলা সশস্ত্ৰ শাখা নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক বৰুণাথ শৰ্মা তাৰ পাছতে অষ্টম বিদল হৈছে প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্লাটুন নেতৃত্বত উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতা যান বাহন আৰক্ষী প্লাটুন নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক গকুল খনিকৰ নিৰস্ত্ৰ বাহিনী কনিষ্টবল প্লাটুন উপ পৰিদৰ্শক উমানন্দ ৰয় নেতৃত্ব প্ৰদান কৰিছে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেখেতলোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কি ক'ম আৰু কি কয় পিছত আৰু একো নকয় ন আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব কৰিব জিন্তু ব্লগ চেনেলটো আৰু শেষত এয়াই ক'ম জয় আই অসম।